এইফালে আছে বাল্টিং আমি আহিছোঁ গৰু পানী খুৱাবা মানে ব্ৰহঁতৰ ঘৰত আহিছোঁ ভাইহঁতৰ ঘৰত চিন্টুহঁতৰ ঘৰত আৰু এইফালে পোৱালিকেইটা আহিছে হাই গাইজ ৱেলকাম টু মাই ইউটিউব চেনেল মানে গৰুক পানী খুৱাব আহিছোঁ আৰু পথাৰত আমি কি কৰোঁ আজি চাই লওঁ মানে আজি ধান কাটিম হাই এইফালে হাই কুদি জোৰে কৰিব যো কান্ধত দিলে একচোন খুলি গেলে ভালকে লো চেনেল জোৰা কি হাই থাকা পানী লো গৰুক খুৱাব লাগে গৰুক পানী খুৱাব লাগে তাৰপিছত সৰু পোৱালি না সেইকাৰণে মই দাঙি লওঁ মই দাঙো কোনফালে আছে গৰু কোনকেইটা এই আগত এইকেইটা খাব এইফালে আৰু খুঁটি উগুলি আছে ইমান লাজ কৰে চাওঁ একবাৰ কেমেৰাটা অফ কৰিলোঁ দে গাইছ মই এতিয়া গৰুক পানী খুৱাব আছোঁ बड़ा हरामी हो बेटा মোক দুখাব এইফালে কেমেৰামেন কেইটা ঠিক নহয় এই ছোৱালীজনীয়ে কেমেৰা কৰিছিল মানে ইমান নাজানে না সৰু হৈ আছে তোৰ দাঁতকেইটা চাওঁ অলপমান কত সেই দাঁত কি মজা দেখাইছে খুলি দি ইমান লাজ কৰে মাত টান ময়ে টানো দেখাইছ একে টানতে উগলি দিম হেই পাৱা যা কান্ধত উঠাম তোক কান্ধত উঠাম দাঁতকেইটা দুখাব আগতে শুনিছা কি কৰি নহয় হৈছে কচোন ক সৰাইছা না তিনি এলিত বোলে এক্সিডেণ্ট হৈছে তেতিয়া ৰাতিপুৱা মোক কৈছিলি তই হয় নেকি পৰি যাবি ভালকে যা আমি এতিয়া গাইছ গৰু পানী খোৱা হ'ল এইফালে পানী খালী হ'ল বাল্টিঙত এই চাব পাৰে গাইছ গৰু পানী খোৱা হ'ল আমি এতিয়া চাহ পানী খুৰাহঁতক বনাই লৈ যাম মানে ব্ৰহঁতৰ ঘৰত চাহটো বনাই লৈ যাম পিছত খুৰাহঁতৰ ঘৰৰ পৰা ডাইৰেক্ট পথাৰত ব্লগটো দেখাবি গাইছ মানে হা কি কৰে তাতে গালি দিব কম বনাবা কি কৰে তাতে নুলুকাবি এই কি কৰিব লাগছে চাচোন গাইছ গেলা চেলা খাইছে নে কিবা হা গেলা চেলা খাইছা ৰাম 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 চাচোন গাইছ কেনেকুৱা চিষ্টেমত মৰিব লাগছে সিহঁতে ভালকে যা কৈ আছোঁ নাযায় মাৰে বল জয় বজৰং বলে শুকান খৰি জুই পালে একদম জুই ধৰিব পালে একদম মজাই লাগে মই এতিয়া ফাইনেলি জুইত বনাইছোঁ চাহ এইফালে লাল চাহ ইজন লাজ কৰিছে জগালি হলি যিকোনো বস্তু চাহ ভাত মানে যিকোনো বস্তু ট্ৰেডিশ্যনেল বস্তু মানে জুইত বনাই খাই মজা টেষ্টি লাগে জুইৰ নিচিনা মানে জুইৰ দৰে গেছ কেতিয়াও হ'ব নোৱাৰে আৰু এতিয়া মই ফাইনেলি বনাইছোঁ চাহ গাইছ চাহ এতিয়া গাইছ আমি দিব আছোঁ চাহ এইফালে আছে মনাত আছে চাহ আৰু আমাৰ মোৰ দুজন হৈ গ'ল বডিগাৰ্ড তিনিজন আছিলে আৰু ময়ো যাই আছোঁ এইফালে চাইকেল চলাই এটা দি মিশাইছোঁ জীয়াই থাকখিনি ইমান ধুনীয়া হৈছে নহ'লে মিঠাই নহ'লে দে ইমান পানী দিবা দে তিন টুকুৰা কৰ কৰি
মিঠা হৈছে না খুৰা চাহটো বানাব জানছো নাই বানাব জানছো নাই চিনি চাহপাত পানী তাকে একো নাই এতিয়া ফাইনেলি পাতিছে ধান ব্ৰৰ লগত ইউটিউবত দেখা পাবি এইফালে দুখাও মাহঁতকো দুখাও বান্ধি আছো এনেকেতো বান্ধে কি নাবান্ধে চাই আছে ধান কটা চাই আছে আৰু এই সিটো লৈ আনিল ৰবাব টেঙা আৰু ইও ধান কটা চাই আছে ভণ্টিয়ে আৰু এইফালে আমাৰ শালপতি আছা শালপতি ভালে আছে না আৰু এইটো হ'ল খুৰা আৰু এইটো আমাৰ মেইন বস্তু পাথৰৰ মালিক এতিয়া ৰবাব টেঙা আৰু এইটো নিমখ জলকীয়া আছে ইয়াতে আজিলৈ ভিডিঅ'টো শেষ কৰিছোঁ ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব গাইছ আজিলৈ